বন্ধু বান্ধৱীসকল আপোনালোকে বাদুলি মেলা চাবলৈ আহিছেনে কোনে কোনে চাবলৈ আহিছে এই মেলাটো সকলোৱে কমেণ্ট জনাবচোন কমেণ্টত জনাব কোনে কোনে এই মেলা চাবলৈ আহিছে মোৰ ভিডিঅ'ত চাই আপোনালোকে কমেণ্ট কৰিব আৰু আমি এতিয়া ওপৰলৈ গৈ আছোঁ বাদুলি খুৰুং চাবলৈ আৰু মোৰ মানুহজন আৰু মোৰ দেহা আগলৈ গৈ আছে আৰু মানুহ দেখিছে নাই কিমান মানুহ হৈছে এয়া মানুহ ওপৰলৈ গৈছে দৰ্শন ল'বলৈ আকৌ দৰ্শন লৈ সকলোৱে নামি নামি আহি আছে দেখিছেনে ওপৰত মানুহ কেনেকৈ আৰু তলতো মানুহ ইমানেই ভিৰ আমি এতিয়া ওপৰলৈ গৈ আছোঁ আৰু সেইকাৰণে আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ আৰু এইখিনে একে পাহাৰৰ ওপৰত উঠি গৈ আছোঁ দেই ইমানেই ভাগৰ লাগিছে পাহাৰৰ ওপৰত উঠি গৈ আৰু দেখিছেনে মানুহ চবেই বহি বহি আছে ভাগৰ লাগিছে যিহেতুকে ওপৰৰ পৰা তলত নামিব লাগে তলৰ পৰা ওপৰত নামিব লাগে এনেকৈ কৰিব লাগে আৰু তাইও মোৰ মোবাইলৰ আগে আগে কেমেৰাৰ অৱস্থা নাইকিয়া হৈছে তাই ভাগৰি জাগৰি গৈ আছে তথাপিও গৈ আছে তাই ল'ৰা পোৱালিটোও গৈ আছে লগতে আৰু দেখিছে মানুহখিনি চবেই এইখিনিতে ৰেষ্ট লৈছে যিহেতুকে এইখিনি অকণ সমান আছে সেইকাৰণে সকলোৱে এইখিনিতে ৰেষ্ট লৈছে আইতাসকলে ওপৰত উঠি আহিছে দেখিছেনে বাৰু এই দেখাত তেওঁলোকে যে পাৰিছে ইমানে ভাল লাগিছে চাই আৰু এয়া তাত এইখিনিতে ধুনীয়াকৈ বাবাবিলাকো বহি থাকে কাৰণ ইয়াত কিছুমানে ওপৰলৈ যাব নোৱাৰে এইখিনিৰ পৰা ঘূৰি যায় দৰ্শন লয় আৰু এতিয়া আমি ডাউনলৈ নামি গৈ আছোঁ দেই খুৰুঙত সোমাবলৈ এতিয়া ডাউনলৈ নামি নামি যাব লাগিব যিহেতুকে আমাৰ গাভৰুৰ পৰা ইয়াত আহি থকা মেলা চাই থকা ইমান অতীজৰ পৰা মেলা চাই আছোঁ ন এইটো সেইকাৰণে বহুতখিনি কিছু কথা জানো ইয়াৰ বাৰু যিহেতুকে মোৰ আজু ককাৰ দিনৰ কিছু কথা মোৰ ককায়ে কৈছিলে এতিয়া ককা মৰিল 5-6 বছৰমান হৈ গ'ল মৰা আৰু তেতিয়া মোক আইতা আৰু ককায়ে কৈছিলে মোৰ মাৰ ককা আইতা আৰু মানুহজন আহিব পৰাই নাই দেহাক লৈ আছে আৰু তাই খোজ নাকাঢ়ে যিহেতুকে ওখ আৰু মানুহজন আৰু মই আগে আগে গৈছোঁ তুমি কেমেৰামেন আগত যোৱা বোলে আৰু এনেকৈ জোকাই থাকে আৰু ইফালে মানুহজন পাছে পাছে আহি আছে ইয়া দেহাক লৈ আৰু যি অৱস্থা হৈছে ওপৰলৈ উঠি যোৱা এয়া দেখিছেনে বাৰু এইফালৰ পৰা নামি নামি আহি আছে আৰু ইমান আপ আৰু এই ঢলীয়া ঠাইখন আৰু দেখিছে দৌৰি দৌৰি আহিছে ব্ৰেক নহ'লে যিটো পৰিব গ'লে মানুহ চেচ ওপৰৰ পৰা তলত নামিব গ'লে চেচে আৰু চাওকচোন কেনেকৈ ল'ৰা ছোৱালী লৈ বহুত দিগদাৰ আৰু দেহা খোজ কাঢ়িছে আৰু ইমান ওপৰৰ পৰা তলত নামিব গ'লে মোৰ অৱস্থা বেয়া হৈ যায় আৰু ইমান মানুহে উঠিছে চাবলৈ সকলোৱে বাদুলি দেখা পাইছে নাই নাজানো কিন্তু মই বাদুলি দেখাব পাৰিম নে আপোনালোকৰ সম্ভৱপৰ নহয় কিন্তু মই গাভৰুতে বাদুলি চাইছোঁ আৰু বহুতে বাদুলি আছে কিন্তু বাদুলিৰ একেবাৰে সোমাই যোৱাত গোন্ধ এটা আহে বাদুলিৰ আৰু এটা হাগি থকা একে বহুত থাকে আৰু যিহেতুকে বাদুলি ঢেৰ সোমাই থাকে খুৰুং যিহেতুকে ভয় এটা আছে আমি যিহেতুকে মই গাভৰুত সোমাইছিলোঁ এতিয়া আপোনালোকক দেখাব নোৱাৰিম কিন্তু অলপ হ'লেও দেখাব চেষ্টা কৰিম সোমাই আৰু আমি আহি ওপৰত পাই গ'লোহি দেখিছেনে ইমান মানুহ চবেই খুৰুঙৰ ভিতৰত সোমাই গৈছে মানুহটো আৰু দেহাই সোমাবলৈ নাযায় যিহেতুকে মই আপোনালোকক সোমাব আৰু ইয়াত দুজন নহ'লে সোমাব নোৱাৰে মানুহ এজন ল'ৰা মানুহক বা যিকোনো মতা মানুহ এজন লাগিবই কাৰণ ইজনে সিজনক ধৰি এনেকৈ হাতে হাতে ধৰি ধৰিহে সোমাব পাৰি আৰু লাইট ল'বই লাগিব অকণমান পোহৰ লগা লাইট হ'ব লাগিব তাৰপিছতহে সোমাব পাৰিব নহ'লে সোমাব নোৱাৰে কাৰণ অন্ধাৰ বহুতে অন্ধাৰ শিলৰ চেপে 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 এনেকৈ সোমোৱা পোহৰ বোলা বস্তুটো নাই মানে ভিতৰত ইমানেই অন্ধাৰ আছিল আৰু এতিয়া এই ফ্ৰণ্টখিনি কিন্তু পোহৰে পায় কাৰণ মুকলি নিচিনা অকণমান খুব সোমাই আৰু তাৰ ভিতৰত যদি সোমাব গ'লে একদম পূৰা অন্ধাৰ আৰু মই গাভৰুত সোমাইছোঁ সেইকাৰণে আপোনালোকক কৈছোঁ তাতে এই পাৰ হৈ যোৱাৰ পিছত তাতে আৰু পানী পোৱা যাব ধুনীয়াকৈ তাৰ সেই শান্তি পানী আনি আমি খাইছিলোঁ বাৰু আৰু ঘৰত বহুত প্ৰমাণিত হৈছিলে আৰু সেইখিনি জানো আৰু এতিয়া আমি সেয়া লাইন লাগিছে দেখিছেনে বাৰু সোমাবলৈ কিমান মানুহ লাইন আৰু সেইখিনিলৈকে যাবলৈ নোৱাৰিম নে পাৰিম নাজানো কিন্তু অকণমান দেখাব চেষ্টা কৰিম আপোনালোকক মই অকলেই সোমাইছোঁ দেই মই অকলেই সোমাইছোঁ আপোনালোকক দেখাবৰ কাৰণে মানুহজন আৰু দেহাক বাহিৰত থৈ আহিছোঁ আৰু ইমান মানুহ সোমাইছে দেখিছেনে চবেই কেমেৰা কৰিছে বাদুলি দেখাব পাৰিম নে নোৱাৰে সম্ভৱপৰ নহয় কিন্তু আপোনালোকক দেখাবলৈ গৈ আছোঁ দেই অলপমান হ'লেও দেখাব পাৰোঁ না নাই চিন্তা নাই যিহেতুকে মোক ধৰিবলৈ কোনোৱে নাই মই কেমেৰা কৰিম নে মানুহটোকে চম্ভালিম নে নাজানো আৰু যিহেতুকে বহুত ঘোষ আৰু ভয় এটা আছে দেই যিহেতুকে মই গাভৰুতে সোমাইছিলোঁ দাদাহঁতৰ লগত সোমাইছিলোঁ লাইট চাইট লৈ এতিয়া মই যিহেতুকে এনেকৈ অকলে অকলে অকণ ভয় আৰু দেখিছেনে একে খুৰুং অন্ধাৰ গোটেই শিলে চেপে চেপে এনেকৈ গলি 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 সোমাই যাব লাগে এয়া দেখিছেনে ইমান অন্ধাৰ অন্ধাৰ এইটো ওপৰ আৰু এই তল চাইডে দেখাম আপোনালোকক চবেই লাইট লৈ লৈ আহিব আপোনালোকক দেখাই আছোঁ ৰ'ব
কিছুমানে ভিডিঅ' কৰিছে, ফটো উঠিছে, দেখিছেনে বাৰু ভিডিঅ' কৰি আছে, কাৰণ বাদুলি দেখা পোৱাই নাই বাৰু, এইখিনিলৈকে বাদুলি নাথাকে আৰু ভিতৰলৈ সোমাই যাব লাগিব বাদুলি চাবলৈ হ'লে। একেবাৰে অন্ধাৰ, দেখা নাপায়, লাইট মাৰিলেহে বাদুলিখিনি সময় জপাকৈ বাদুলিখিনি বহি থাকে। আগতে বহি থাকে, কিন্তু এতিয়া মইহে দেখাবলৈ আপোনালোকক বহুতে বেয়া লাগিছে, মনটো দেখাব নোৱাৰিম কাৰণ। আৰু দেখিছেনে এয়া আহি আছে তেওঁলোকে, ইজনে সিজনে ধৰা ধৰি গৈ আহি আছে, দেখিছেনে বাৰু, ইমান লাইট লৈ নহ'লে সোমাব নোৱাৰি কোনোনে। মোক কোনে টানিব, কোনে সোমাব আপোনালোকক দেখাবলৈ গ'লে। তাৰ কাৰণে এইখিনিৰ পৰা মই বিদায় ল'ম, আপোনালোকক দেখাই দিছোঁ আৰু কেনেকৈ খুৰুংটো দেখিছেনে বাৰু। এয়া কয় বাদুলি খুৰুং, সেইকাৰণে নামটো খুৰুং বুলি ৰাখিলে, বাদুলি খুৰুং যিহেতুকে ইয়াতে বাদুলি বহুত থাকে। আৰু ইয়াতে কিছু কাহিনীও আছে ইয়াৰ, মোৰ আজু ককা দিনৰ কাহিনী কিছুমান আছে। মোক কৈছিলে, আপোনালোকে যদি কাহিনীখিনি শুনিব বিচাৰে মোক ক'ব, মই ক'ম বাৰু আপোনালোকক। আৰু এয়া মই যেনে তেনে উশাহ লৈ ওলাই আহিছোঁ ভিতৰত। ঠেলা হেঁচা দেই মানুহ, উশাহ বন্ধ হৈ গৈছিলে ৰাইজসকল, ইমান ঘূৰ আৰু ইমান অন্ধাৰ, যেনে তেনে ওলাই আহিলোঁ দেই। ঘৰলৈ নামি গৈ আছোঁ দেই ৰাইজসকল, আজি ক'ত পাম, ঘৰত পামগৈ নানা ঠিকনা নাই। মানুহ আৰু মইনা দেহা পিছত আহি আছে। এইফালে চাওকচোন কেনেকুৱা মানুহ উঠি আহিছে ওপৰলৈ আৰু কিমান তললৈ যাব লাগে, দেখিছেনে বাৰু। এইফালেও কৈছে এইফালৰ পৰা আহি আছে, তো ওপৰৰ পৰালৈ পাহাৰ বগাই আহিলোঁ ৰাইজসকল। ঘামিজনী অৱস্থা নাই, আইচক্ৰীম খাই দিছোঁ ঠাণ্ডা আৰু এইফালে দেহাও খাইছে, এইফালে মানুহজনো খাই আছে, মোবাইল চাইছে। মেলাত আহি পাই গ'ল জিতু গোস্বামী দা, আৰু তেওঁক নিমন্ত্ৰণ কৰি আনিছে যিহেতুকে, আৰু তেওঁৰ কাৰণে গামোচা আদৰণিৰ কাৰণে এয়া মানুহবোৰ ৰাইজ গোট খাইছে, সকলোৱে গামোচা বিতৰণি কৰিব নেকি, তাৰ কাৰণে এয়া মানুহ ভিৰ হৈ গৈছে, দেখিছেনে বাৰু। আমি যিহেতুকে বেছি সময় ইয়াত বহি থাকিব নোৱাৰিম, ঘৰলৈ উভতি যাবই লাগিব। আৰু এইফালে ইমান মানুহ হৈছে, আৰু অলপমান দেখাওঁ কি ওলাইছে কি নাই আপোনালোকক। আৰু এইফালে সকলো অহাৰ ব্যৱস্থা, তাৰ কাৰণে বিতৰণিৰ কাৰণে এলাউন্স কৰি আছে কমিটিৰ ফালৰ পৰা। ট্ৰেইন লামডিং গুৱাহাটী যাব ট্ৰেইন, আৰু ইমান মানুহ ভিৰ হৈছে দেখিছেনে বাৰু, ল'ৰা ছোৱালীবিলাকৰ ফূৰ্তি। ইফালে কেনেকুৱা মানুহ হৈছে দেখিছেনে। আৰু ইয়াত কোনোবা উঠিব পাৰিবনে জনাবচোন, মই যদি ইয়াৰ ওপৰত উঠোঁ কিজানি হস্পিটালত যোৱাহে হ'বগৈ। মেলা চোৱাটো দূৰৰে কথা, হস্পিটালত মুখহে ধৰা ধপৰকৈ নিব লগা হ'ব ওপৰত উঠিলে। আৰু ইফালে দেহা আৰু মানুহজন সোমাই গৈ আছে, লাইন পাতি আছে। আৰু ইফালে দেখিছেনে সকলো ইয়াত নুঠে তাত নুঠে, তাই ইয়াতহে উঠে ট্ৰেইনত। এতিয়া লামডিং গুৱাহাটী যাব বাপেক জীয়েক, নিদিয়ে আৰু কান্দন যোৱা ট্ৰেইন নিব, মানুহ পেলাই লাইন লাগি আছে, তাই যাবই লাগে উঠি পেলাই। ল'ৰা ছোৱালীবিলাকে খেলি আছে দেখিছেনে বাৰু, জুপি ৰ'দটো বেলিটো ইফালেদি পৰি আহিছে, যিহেতুকে মানুহবোৰ একে ধোৱা লাগিছে। মুখৰ ভাজ চাওকচোন বাৰু, তাই ইফালে ট্ৰেইন চলিলেই, আৰু ইহঁতৰ লাইন এতিয়ালৈকে আদায় হোৱাই নাই, ইমানেই মানুহ হৈছে, লাইন ধৰোঁতে আধা ঘণ্টা ৰখি থাকিব লগা হৈছে লাইনৰ কাৰণে। আৰু এইফালে সোমাইছেগৈ, আৰু এতিয়া উঠিব পাব, আৰু লামডিং গুৱাহাটী ফুৰি আহিব এতিয়া বাপেক জীয়েক। সেয়া উঠি গ'ল। ইয়াতে প্ৰগ্ৰামো হৈ আছে, আৰু ভিডিঅ'টো এইখিনিতে স্কিপ কৰিম। বাই বাই, নতুন এটা ভিডিঅ'লৈ আকৌ লগ পাম সকলোকে। যদি হেৰাই ঠিকনা বিচাৰি দিবাৰে